এয়া মই এইফালে ধুনু এইফালে গুণগুণ আহা আছে এইফালে গুণগুণ আৰু আহিব কোন আহিব কি কথা একদম ধুনীয়াকৈ গা পা ধুই আজৰি হৈ এতিয়া ওলাই লৈছোঁ আৰু এতিয়া বাজিছে 9টা আজি হৈছে দেওবাৰ 9 জুন আৰু সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অনুষ্যা বৰদলৈ অন্য এটা ভিডিঅ'লৈ কেনে আছে সকলো চাগে ভালে আছে আৰু আমি বৰ্তমান ভালে আছোঁ বহু দিনৰ মূৰত আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভিডিঅ'টো আৰম্ভ কৰা এটাই কাৰণ আমি আজি যাব ওলাইছোঁ অগ্নিনাভ শিৱ মন্দিৰলৈ অগ্নিনাভ শিৱ মন্দিৰলৈ আজি আমি ছেকেণ্ড বাৰৰ কাৰণে যাম আৰু ধুনু যেতিয়া হাই ছেকেণ্ডেৰী ফাইনেল এক্সাম হৈছিলে মানে এইবছৰ মানে হৈ যোৱা এক্সামটো আৰু তেতিয়া আমি এক্সামৰ আগত এদিন গৈছিলোঁ অগ্নিনাভ মন্দিৰলৈ আৰু পৰীক্ষাটো ভাল হ'লে ভাবিছিলোঁ মই যিহেতু ভগৱানত বহুত বেছি বিশ্বাস কৰোঁ আকৌ ৰিজাল্ট যেতিয়া দিব ৰিজাল্ট ভাল হ'ব তেতিয়া আকৌ যাম বুলি ভাবি থৈ আহিছিলোঁ গতিকে আজি সময় সুবিধা মিলাই আমি গোটেইকেইটা তিনিটা যাব ওলাইছোঁ এইপিনে গুণগুণ সেইপিনে ধুনু আছে ধুনু ওলাই আছে তেতিয়াহ'লে গৈ লওঁ আৰু সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিছোঁ ব'লক তেতিয়াহ'লে গৈ লওঁ পাই গ'লোঁ ইয়াতে স্কুটিখন ৰখাই লওঁ আৰু তেল চেল লৈ লওঁ আৰু কোনোবা আহিব কৈছিলে যে এইটো হৈছে আমাৰ জোঁৱাই ভনী জোঁৱাই আৰু এইফালে আছে ভণ্টি এইজনী ভণ্টি তাহাঁতিও আহিছে সিহঁতি আহিছে নিচখালৰ ঘুগুৰাৰ পৰা গুণগুণি ফাইনেলি আহি পাই গ'লো আহিছোঁ অগ্নিনাভ মন্দিৰ এইখনে হৈছে মন্দিৰৰ গেটখন আৰু ভাবিলোঁ গেটখনত অকণমান ভিডিঅ' কৰি থওঁ গতিকে গুণগুণক পঠাই দিছোঁ ফটোকপি তোলোঁ বুলি কিন্তু গুণগুণক কোৱা নাই মানে ভিডিঅ' বনাম বুলি আৰু এইপিনে ভনকো পঠাই দিছোঁ দুইজনীকে মনে মনে অকণমান ভিডিঅ' কৰি থওঁ তাহাঁতক ফটো তুলিম বুলিহে মই পঠাই দিছোঁ তাহাঁতি গমেই নাপায় মই যে ভিডিঅ' বনাইছোঁ আৰু এইফালে ময়ো অকণমান ওলাই ল'লোঁ সিহঁতি মানে ফটো তুলিছোঁ বুলি একদম বেয়া প'ষ্ট দিছে এইফালে জেন্স পাৰ্টি আহি আছে এতিয়া সোমাই আহিলোঁ মন্দিৰৰ ভিতৰ ভাগলৈ আৰু মই এতিয়া ঢালিব লৈছোঁ তেল এনেকৈ এগছ ৰাজহুৱা বন্তি জ্বলাই থোৱা থাকে তাতে সকলোৱে তেল ঢালিব লাগে যিহেতুকে আজিকালি চাকি জ্বলাব নিদিয়ে সকলোৱে গম পায়েই আৰু ময়ো এতিয়া তেল ঢালি ল'লোঁ এইফালে ঢালিছে এতিয়া গুণগুণে সৌ পাইপডাল দেখিছেনে সেই পাইপডালৰ পৰা সেই ড্ৰামটোত তেলখিনি পৰেগৈ আৰু সেই ড্ৰামটোৰ পৰা বেলেগ এটা ড্ৰামত দিয়ে তাৰপিছতে তাৰ পৰা তেল ঘৰলৈ আনিবলৈ পাৰে আৰু এইফালে এতিয়া ঢালিছে ভন আৰু বকুলে বহি দিছে দাগুণ মন্দিৰৰ পৰা ওলাই এতিয়া আহি আছোঁ আমি এইফালে এতিয়া আইচক্ৰীম খাব লৈছোঁ আইচক্ৰীম খাওঁ খাবিনে নাই এতিয়া আইচক্ৰীম খাই আহি গ'লোঁ হোটেল আৰু হোটেলত সকলোৱে বহি এনেকৈ ডিছকাছ কৰি আছে কোনে কি খাব কি নাখাব মই ভাবিলোঁ মনে মনে ভিডিঅ'কে এটা কৰি থওঁ অগ্নিনাভ মন্দিৰৰ পৰা ওলাই আমি গ'লোঁ হোটেলত খালোঁ ব'লোঁ আৰু ভণ্টিহঁতি আহিছিলে ভণ্টি আৰু জোঁৱাই তাহাঁতিও ঘৰলৈ গুচি গ'ল আমিও গুচি আহিলোঁ আৰু ভিডিঅ'টো বনোৱা নহ'ল আৰু যিহেতু আজি বহুত বেছি গৰমো পৰিছে যাওঁতে বতৰটো ভালেই আছিলে বাৰু আহোঁতেহে একদম বহুত বেছি ৰ'দ দিলে একদম মুখতে মানে ৰ'দটো পৰিলে মূৰ চুৰ বিষ কিবা কিবি হৈ আহিলে আৰু ভিডিঅ' মানে আৰু বনাবলৈ মানে সাহস নহ'ল আৰু আজি
অগ্নিনাভ মন্দিৰলৈ আমি দ্বিতীয়বাৰ গৈছিলোঁ। বহুত বেছি ভাল লাগিলে অগ্নিনাভ মন্দিৰলৈ গৈ, আৰু যিহেতু মই ভগৱানক বহুত বেছি ভাল পাওঁ, মই তেনেকুৱা মন্দিৰবিলাকলৈ গৈ বহুত বেছিয়ে ভাল পাওঁ। আৰু আজি আমি ৰাজহুৱা বন্তিগছ জ্বলোৱা আগতে মন্দিৰ পালোঁগৈ। ঘৰৰ পৰা গৈছিলোঁ 9:21 মানত গৈছিলোঁ, আৰু তাত পালোঁগৈ 10:10 মানত পাইছোঁগৈ নেকি, তেনেকুৱাতে পাইছোঁগৈ। আৰু আজি সকলোৰে লগত ৰাজহুৱা সেৱাভাগো ল'ব পালোঁ, বহুত বেছি ভাল লাগিলে। আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো যিহেতু আৰু বনোৱা নহ'লে, গতিকে ভিডিঅ'টোতো শেষ কৰিব লাগিব। গতিকে ভাবিছোঁ ভিডিঅ'টো শেষ কৰি দিওঁ। এইফালে গুণগুণৰ 3মহীয়া এক্সাম হৈ আছে, তাই পঢ়ি আছে। এতিয়া সময় হৈছে 10:30, আৰু মই বনাই আছোঁ ভাত। আৰু ভাবিলোঁ লগতে ভিডিঅ'টো শেষ কৰি দিওঁ, যিহেতু মই ভিডিঅ'টো মানে এটা স্মৃতি হিচাপে ৰাখি থ'ম বুলি ভিডিঅ'টো বনাইছোঁ, বিশেষ একো কাৰণ নাই। গতিকে ভিডিঅ'টো সেইটো শেষ কৰিবই লাগিব। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে বাই বাই, জয় আই অসম।